হাজোৰ দামপুৰৰ আমদলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী কৰিবলৈ অহা ব্যৱসায়িক আক্ৰমণ তথা মাৰপিট। মাৰপিটত বাধা দিয়াৰ বাবেই প্লাষ্টিকৰ সামগ্ৰী ক্ৰয় কৰিবলৈ অহা মহিলাক শাৰীৰিকভাৱে অপদস্থ কৰে ড্ৰাগছ সৰবৰাহকাৰী তবিবুৰ ৰহমানে। এই আক্ৰমণত মৃদুল আলী নামৰ লোক এগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আনহাতে ব্যৱসায়ীজনৰ পৰা সামগ্ৰী আনিবলৈ যোৱা মহিলাক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে অশালীন আচৰণ কৰাৰো অভিযোগ উঠিছে। ড্ৰাগছ চুৰিকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপৰ ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উঠা তবিবুৰ ৰহমান আৰু আৰিফুৰ ৰহমান নামৰ দুইজন লোকে আক্ৰমণৰ ঘটনাটো সংঘটিত কৰাৰ বুলি ইতিমধ্যে দাখিল কৰা এজাহাৰত উল্লেখ আছে। ইফালে ঘটনাৰ সন্দৰ্ভত ভুক্তভোগীয়েও হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। এনেকৈ তবিবুৰ ৰহমানৰ পুত্ৰ তাৰমানে আৰিফুল হুছেইনে ড্ৰাগছৰ বেপাৰ কৰে আৰু ৰেপ কৰে। আজি এমাহ হ'ল ৰেপ কৰিছে, তথাপিতো একো তাৰমানে হেৰি নাই। আৰু এনেকৈ তাৰমানে লাগিয়ে ফুৰি সিমূৰৰ পৰা আহিছে, তাৰমানে এনেকৈ মাৰ্ডাৰ কৰি পেলাই ইমূৰে ঘৰ বনাইছে, তথাপিতো ইয়াতো লাগে। তাৰ আৰু আগেদি আনকি এটা গৰুও যাব নেদিয়ে। আপোনালোকৰ হিন্দু মানুহখিনিক তাৰমানে দেখিবই নোৱাৰে, গৰু এটা যাব নিদিয়ে। গৰুটো গেলেও তাৰমানে লাগে, সি মাৰিব খোজে মানুহক। আগে পিছেও তাৰমানে বেপাৰী আহিলে এনেকৈ মাৰিয়ে থাকে আৰু আগে পিছেও, তথাপিতো তাৰমানে একো নাই আৰু সিৰ কণ্ট্ৰল গাড়ীৰ পৰা চাউল ৰাখে, তথাপিতো একো নাই। চুৰ কৰি পেলাই তবিবালি আৰু এনেকৈ পথাৰত চুৰ কৰি ফুৰে, কাৰো একো খেতি কৰিব নোৱাৰে, চুৰ কৰি ফুৰে, ফিচাৰীত মাছ দিব নোৱাৰে, মাছ আনি বিক্ৰী কৰে, এনেকৈ কাজিয়া কৰি ফুৰে তাৰমানে আৰু তান্ত্ৰিক কাম কৰে। সি কবিৰাজি কৰি পেলাই এনেকৈ খায় আৰু মিছামিছি হেৰি ফাং ফুং কৰি পেলাই চলি আছে। তথাপিতো তাৰ তাতে ইমানখিনি তাৰমানে হেৰি আৰু হাজাৰ থানাত গৈছোঁ, তাৰমানে আমাক একো হেৰি কৰা নাই আৰু ক্ৰছ কেছ হৈছে। তাৰমানে সি খেদি নাই লৈ গৈছে, লৈ যাই পেলাই সিহঁতে জামিন হৈ আছে। এতিয়া আমাক ওলাব দিয়া নাই আৰু আমাক মাৰিব আৰু ডেগাৰ বল্লাম লৈ ঘূৰি ফুৰে। আমাৰ মুখামুখি এইটো আমদলা পাৰ হয়, দামপুৰ আমদলা পাৰ হয়। এনেকৈ তাৰমানে সি লাগিয়ে ফুৰে আৰু আমাৰ প্ৰয়োজনীয় সামগ্ৰী কিছুমান আমি কিনি আছিলোঁ। সেই সময়তে তবিবুৰ ৰহমানে আহি গাড়ীৰ পৰা বেপাৰীজনক আঘাত কৰিছে, মাৰপিট কৰিছে। মাৰপিট কৰাৰ পিছত আমি মাইকী তিনিজনী বস্তু কিনি আছিলোঁ। আমি বেপাৰীটোক কিয় মাৰিলি বুলি আমি প্ৰশ্ন কৰিলোঁ। কৰাতে এইবাৰ আমাক অপদস্থ কৰিছে, কৰি আমাক বেয়াকৈ বেয়া জেগাত আঘাত কৰিছে। কৰোঁতে তেতিয়া আমাৰ ঘৰত মতা কেইজন আছিলে, আহি আমাৰ চিঞৰ শুনি মতা কেইজনে দৌৰি আহিল। দৌৰি আহোঁতে এইবাৰ সিহঁতৰ আফিয়া বেগমে আহি এডাল বল্লাম হাতত তুলি দিছে তবিবুৰ ৰহমানক। তবিবুৰ ৰহমানে সেই বল্লামডালেৰে মৃদুল আলীক মাৰিছে ভৰিত। মৃদুল আলীৰ ভৰিত আঘাতপ্ৰাপ্ত হৈছে। হোৱাৰ পিছত ইয়াৰ পিছত এনেকৈ বাকী কেইজনো ঘৰত আছিল, আমাৰ চিঞৰ বাখৰ কৰাত দৌৰি আহিল। অহাৰ পিছত এনেকৈ দৌৰা দৌৰি হ'ল আৰু দুপক্ষৰ মাজত। তাৰপিছত বেলেগ ৰাইজৰ মানুহ আহি ভাঙা ভাঙি কৰি দিলে, ইমানখিনি আৰু। তাৰপিছত আমি থানাত হেৰি কৰিলোঁ, এজাহাৰ দাখিল কৰিলোঁ। দাখিল কৰাৰ পিছত থানাতো কি হ'ল, আমাৰ ওপৰত একো গুৰুত্ব দিয়া নাই। আমি যে কেছটো দিছোঁ সিহঁতে দিয়াটোৰ ওপৰতহে গুৰুত্ব দিছে। দিলে থানাই কি কৰিছে, সিহঁত ইফালে হেৰি কৰিছে আৰু গৈ ল'ৰাকেইটা আৰু এতিয়া আমি ঘৰত কোনেও ওলাব নোৱাৰে, মতা মানুহ কেইজনো আহিব নোৱাৰে, সৰু ল'ৰা ছোৱালীবিলাকো আমাৰ ওলাব নোৱাৰে। এতিয়া সন্ধিয়া হ'লে মাৰিম বুলি বল্লাম ডেগা লৈ ঘূৰি ফুৰিছে গধূলি হ'লি। তবিবালি আৰু তবিবালিৰ পুত্ৰ আৰু তবিবালিয়ে সন্ধিয়া দাও ডেগা লৈ আমাক মাৰিম বুলি ঘূৰি ফুৰে। আমাৰ বাচ্ছাবিলাকো এতিয়া দোকানতো যাব নোৱাৰে, আমাৰ আলাই আথানি হৈছে, আমাৰ কোনো আশ্ৰয় নাই। সেইকাৰণে আমি আপোনালোকৰ ওচৰলৈ আহিব লগা হৈছে। ইহঁতে দেখিলে আমাক নানানটা যাতা ব্যৱহাৰ কৰি খিচিলে থাকে, বল্লাম লৈ ৰখি ফুৰে। আমাৰ বাচ্ছাবিলাকো ভয় খায়, এতিয়া ওলাবই নোৱাৰে। আমাৰ নিৰুপায় হৈছোঁ, থানাও কোনো গুৰুত্ব দিয়া নাই। এতিয়া কি কৰিম আপোনালোকৰ ওচৰত, এইকাৰণে আমি আহিব লগা হৈছে আৰু। এতিয়া আমাৰ তবিবুৰ ৰহমান সি দুদৰ্শ ডকাইত হয়, বহুত জেগাত এনেকৈ ডকাইত কৰি 3 জেগাৰ পৰা ইয়াতে আহি থাকিল। একটাত মাৰ্ডাৰ কৰিও আছে।
বৰ নিষ্ঠুৰ মানুহ হয় যাকে তাকে মানে হিন্দু মানুহ দেখিলে সি মানে গৰু এটা ৰাস্তাত লৈ থাকিল সোমালেও সি আক্ৰমণ কৰে যাকে তাকে সমবাৰ গাড়ীৰ পৰা ৰছী কাটি চাউল নামাই সি সেনেকুৱাকৈ ক্ষেত্ৰত ধত পচি গোটেই ৰাইজে জানে মছজিদৰ পৰা মন্দিৰৰ পৰা বাকচ চুৰ কৰে ৰাইজে মছজিদত যাব নেদে সি তাৰমানে এনেকুৱা হৈছে গাড়ীখন সেইদিনা আমাৰ মাইকী মানে আমাৰ ছাইডৰ গাড়ীখন ৰাখিছে সেই অপজিট ছাইডত ঘৰ আহি মানে সুধপুছনা গাড়ীখনত আক্ৰমণ কৰিছে মাৰধৰ কৰিছে মানুহজনক আৰু ড্ৰাইভাৰজনক মাৰি মানে বহুত জখম কৰিছে হাতত জখম কৰিছে ভৰি ফাটি গৈছে তেওঁৰ আমাৰ মাইকী মানুহকেইটা যেতিয়া বাধা প্ৰদান কৰিব আহিছে এখন গাড়ীত প্লাষ্টিকৰ মাল বিক্ৰী কৰিব আহে মিউজিক ভেনত সেই গাড়ীখন বাহিৰৰ মানুহ তেওঁলোকৰ যেতিয়া আমাৰ মাইকী মানুহে ক'লে যে মানা কৰিব আহিছে বাধা কৰিব আহিছে বাধা প্ৰদান কৰোঁতে সি হয় মাৰাৰ কাৰণে যেতিয়া মানে আগত বেগিছে সি মাইকীকেইটাক বেয়া কৈছিল গালি গালাজ পাইছে অপদস্থ কৰিছে মাৰবে খেদি আহিছে তেতিয়া হাল্লা শুনি আমি বাৰীত উঠি পেলাই আমি ফ্ৰেছ হৈ আছিলোঁ গামত ধুইছিলোঁ আমি দৌৰি আহোঁতে দেখোঁ মাইকীজনীয়ে আফিয়া বেগমে তবিবুৰ ৰহমানৰ মাইকীজনীয়ে বললাম একবাৰ আনি দিছে সেই বললাম পাত তবিবুৰ ৰহমানে মোক মাৰি দিছে মাৰি দিওঁতে মোৰ পেনী হেঁতি ফালি মোৰ ভৰিখন জখম হৈছে তাৰপাছত একো নাই সেইখিনিতে গ'ল তাৰপাছত তেওঁক আমি এজাহাৰ দিলোঁ হাজোৱা থানাত এজাহাৰ দাখিল কৰিলোঁ মোক হাজোৱা থানাত পুলিচে নি মেডিকেল কৰালা মেডিকেল কৰি নি তেওঁক কিন্তু নেক্সট দিনা তেওঁক ৰবিবুৰ ৰহমানক উঠাই নিলা উঠাই নিয়াৰ পিছত তেওঁ নেক্সট দিনা ৰাতিপুৱা ওলাই আহিল কি কাৰণত কেনেকৈ ওলাই আহিল আমি নাজানো ওলাই আহি এতিয়া আমাক ঘৰত চাপে দিয়া নাই আমি কোনো এটা মতা মানুহ ঘৰত যাব পৰা নাই যিহেতুকে সি দুধৰ ডকাইত সি ডেগাৰ লৈ ঘূৰি আছে চাইডে চাইডে পি দি আছে যে আহিলে যোনে তাকে মাৰি পেলাম আমাৰ মাইকীকেইটা এতিয়া সৰু বাচ্চাকেইটা এটি মানে সিহঁতক কান্দি কাটি আছে তাৰ লগত তাৰ ল'ৰাটো তবিবুৰ ৰহমানৰ ল'ৰা আৰিফুল সি মানে ড্ৰাগছ বেপাৰী ড্ৰাগছ খাই পেলাই ঘূৰি ফুৰে সি 6 মাহ আগত জেলো খাটি আছে ড্ৰাগছত তাৰ পৰা ওলাই আহিয়ে ড্ৰাগছৰ পৰা 2 মাহ পিছত আকৌ এটা মাইকী গ্ৰেপ কৰিব যায় তাতো তেওঁ 2টা কেছ পৰিছে মাইকীজনীয়ে ধৰ্ষণ কেছ দিছে সেয়া আৰু আমাৰ লগত আছে হাজোৱা থানাত কেছ ৰুজু আছে গছৰ ৰুজু আছে থানাই জানে বহুকেইটা অপৰাধী কেছ বহুত দুধৰ ডকাইতত তাৰ কেছ আছে আৰু ড্ৰাগছৰ বেপাৰৰ কেছ আছে বহুকেইটা কেছ আছে হাজোৱা থানাত কিন্তু তাৰ পৰা একশ্যন এটা কোনো বৰ্তমান হোৱা নাই গতিকে আমি বিচাৰোঁ তেওঁ আমাক ন্যায়টো দিয়ক আৰু তেওঁ উচিত শাস্তিটো পাওক এই ডকাইতকৈ আৰু ড্ৰাগছ বেপাৰীটোৱে তেওঁ এটা উচিত তদন্ত কৰি হাজোৱা থানাই আমাক এটা মানে সুমীমাংসা কৰি দিয়ক সুব্যৱস্থা এটা কৰি দিয়ক আমি সেইটোৱে বিচাৰোঁ কোন জেগা হয় এইটো হাজোৱা আমাৰ দামপুৰ গাঁও হয় আমদালাপাৰ হয় দামপুৰৰে সেইখিনিতে তেওঁ বহুত এনেকৈ অত্যাচাৰ কৰিছে বহুত তেওঁৰ কাৰণে আমি নহয় মানুহে তাৰমানে তেওঁৰ অত্যাচাৰ তিষ্টিব নোৱাৰা হৈছে মানুহ থাকিব নোৱাৰা হৈ গৈছে গাঁৱৰ মানুহে তাৰমানে থাকিব নোৱাৰে গোটেই গাঁৱৰ মানুহ তেওঁৰ অত্যাচাৰত যাওঁ তাতে মানে মাতিব নোৱাৰে কথা ক'ব নোৱাৰে যাব নোৱাৰে ৰাস্তাত ধৰি মাৰে আমাৰ তাত আৰু সেনেকুৱা ফটো আছে ৰাস্তাত জাকে বেজাকে ধৰি মাৰে তেওঁ এনেকুৱা অত্যাচাৰ তেওঁৰ অত্যাচাৰ সীমা পাৰ হৈ গৈছে তাৰমানে দুইজনৰে বাপেক পুতেক ল'ৰাটোৰ আৰিফুল আৰু তবিবুৰ ৰহমানৰ হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট গ্ল'বেল নিউজ এনি